हेलो एवरीवन की खबर आशा करो सकलो भाले आछे आरो আজি মই লৈ আইছো ভেদাইলতা বৰ কেনেকেনো বনাই আহকচোন ভিডিওটো চাও আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব স্কিপ নকৈ আহকচোন ভিডিওটো চাও আৰু ইয়াতে মই লৈছো ভেদাইলতাখিনি মই ভালদৰে গুচাই লৈছো আৰু ভালদৰে ধুই মেলি লৈছো এখিনি আৰু এতিয়া এটা মিক্সি লম মিক্সিটোত গুটেখিনি ভেদাইলতা পাত ইয়াতে দি দিম ভেদাইলতা পাতখিনি অকন কাটি লব তেতে কি হয় ডাঙৰ ডাঙৰ হৈ থাকিলে মানে মিক্সিত পিছা না যায় কাৰণে অলপ কাটি লব ভেদাইলতা পাতখিনি আৰু সৰু মিক্সিটোত মানে নহলে হে কাৰণে ডাঙৰ মিক্সিটোত লৈ লৈছো আৰু ইয়াতে মই ভিজাই থৈছিলো মসুৰ দালি আৰু চাউল কেটামান এতিয়া হেতু মিক্সি পা ডাঙৰ মিক্সি এটা লৈ ৰূপান্তৰ কৰিছো এতিয়া দি দিছো গুটেখিনি দিয়াৰ পিছত এটা মসুৰ দালিখিনিও দি দিম দি পেলাই ভালদৰে এটা পেষ্ট বনাই লম তে গুটেখিনি মই দি দিলো দিয়াৰ পিছত এটা পেষ্ট বনাই লম আৰু পানী মই বেছি দিয়া নাই পানী অলপে দিছো নহবা পানী হৈ যায় গৈ এতিয়া মই গুটেখিনি পেষ্ট বনাই হৈ গল বনাই হোৱাৰ পিছত এতিয়া ইয়াতে দি দিম মসুৰ দালিখিনি ভিজাই দিয়া মসুৰ দালিখিনি চাউলখিনি এতিয়া এইখিনি দি ভালদৰে এটা পেষ্ট বনাই লম ভেদাইলতা পাতখিনি বৰখিনি দেখিবলৈ কুলা হলে কি হল কিন্তু পেটৰ কাৰণে বিৰাতে ভাল আৰু এনেকে পেটৰ যদি কাবাৰ অলপ পেটৰ অসুবিধা থাকে এনেকে ভেদাইলতা বৰ বনাই খাব পাৰিব পেট বিৰাতে ভাল হৈ থাকে আৰু এনেকে ঘৰতে বনাই চাবচোন খাই পেলাই বিৰাতে ভাল লাগে গৰম গৰম ভাতৰ লগত আৰু মসুৰ দালিখিনি গুটেখিনি দিয়াৰ পিছত ভালদৰে এটা পেষ্ট বনাই লৈছো দেখিছেনে বেছি পনিয়াও হোৱা নাই বেছি ডাঠো হোৱা নাই তে ইয়াতে এতিয়া দি দিম নৰসিংহ পাত কুমলীয়া কেটামান নৰসিংহ পাত আছিলে হেকিটাও দি দিছো চিঙি পেলা আৰু মিহিমিকে কাটি লৈছিলো পিয়াজ আৰু এটা জলকীয়া দিছো জলকীয়া গিটা বেছি দিয়া নাই জ্বলা হ'ব সৰু ল'ৰা-ছোৱালী খাব কাৰণে এটাই জলকীয়া দিছো এতিয়া ইয়াতে নৰসিংহ পাতখিনি দি দিছো নৰসিংহ পাতখিনিও দিলে বিৰাতে ভাল লাগে খাই এতিয়া গুটেখিনি দিয়াৰ পিছত ইয়াতে মিহিমিকে কাটি লৈছিলো পিয়াজ কেটান কাটি লৈছিলো আৰু জলকীয়া এটাই দিছো এতিয়া ভালদৰে এইখিনি পেষ্ট বনাই লম পেষ্ট নহয় মানে মিক্স কৰি লম সৰি আৰু নিমখ সোৱাদ অনুসৰি নিমখ দিছো হালধি গুৰি দিছো এতিয়া দি পেলাই ভালদৰে মিক্স কৰি লম আৰু ইয়াতে অকমান পনিয়া টাইপ হৈ আছে তো ইয়াতে এতিয়া দি দিম কৰ্নফ্লাৱাৰ বা ময়দা দিলেও হ'ব কৰ্নফ্লাৱাৰ দিলেও হ'ব বা বেচনো দিলেও হ'ব দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম গুটেখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াতে এচামুচ মান হেৰি ময়দা দি দিছো ময়দা দি দিলে অলপ ডাঠ হৈ যাব পকৰিটো অলপ পানী নিচিনা নহব এই কাৰণে এচামুচ মান ময়দা দি দিছো দি পেলাই এইখিনি ভালদৰে মিক্স কৰি লম যদি মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব এটা দেখিছেনে ভালদৰে এইখিনি মই মিক্স কৰি লৈছো এতিয়া এটা কেৰাহী পাতি লৈছো কেৰাহীটোত অলপমান ৰিফাইনো দিব পাৰে বা মিঠাতেলো দিব পাৰে মই মিঠাতেল দিছো মিঠাতেলখিনি গৰম হোৱাৰ পিছত এতিয়া চামুচ এখনৰ সহায়ত এতিয়া এটাকে গুটেখিনি মই দি দিছো তেলখিনি গৰম হ'ব লাগিব এইখিনি গৰম হোৱাৰ পিছত মই এখন চামুচৰ সহায়ত গুটেখিনি মই দি দিছো দি পেলাই কম ষ্টিমত ভালকে মচমচীয়াকে ভাজিব লাগিব নহবা ষ্টিমটো বেছিকে দিলে ভিতৰখিনি নিখিজিব সেইকাৰণে ষ্টিমটো কমাই দিব লাগিব কমাই দি ভালদৰে মই এইখিনি ভাজি লম বৰখিনি আৰু নিৰামিষ ভাতৰ লগতো ভাল লাগে আৰু ভেদাইলতা জুলু খাব পাৰি মাছৰ লগত এই দেখিছে এখন চামুচৰ সহায়ত গুটেখিনি মই এনেকে দি দিছো
এতিয়া দেখিছেনে গোটেইখিনি বৰ ভজা হৈ গ'ল। এতিয়া এখন প্লেটত মই গোটেইখিনি বৰ উলিয়াই ল'ম আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক আৰু এনেকৈ বনাই ঘৰতে চাবচোন, বিৰাটেই খাই ভাল লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব।